আছে মা এতিয়া দুজনীকে ছোৱালী বেলেগ এঘৰলৈ পঠিয়াই দিলে এতিয়া মনটো কেনেকুৱা লাগিছে বহুত বেয়া লাগিছে লাষ্ট এয়া পখিলাহঁতৰ ঘৰৰ পৰা যাব ওলাইছোঁ এই মুমেণ্টকণ মানে বেলেগ ধৰণৰ মানে সিহঁতৰ তাই ক'লৈ যাব শৌচালী ঘৰলৈ মানে আমাৰ কুলশালীজনী ঘৰলৈ যাম বুলি কৈছে জেঠুহঁতক যাবলৈ দিছোঁ কুলশালী ঘৰটো নতুন চেনেল এই চেনেলটোত আপোনালোকে 5000 ছাবস্ক্ৰাইবাৰ অতিক্ৰম কৰি দিলে লগতে 4000 ৱাচ টাইম সম্পূৰ্ণ কৰি দিলে আমাৰ ছাৰ আহিছে নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৱে ভাল আৰু আমাৰ এইটো হৈছে নতুন চেনেল পখিলা এণ্ড আকাশ ভাই ইউটিউব চেনেল হয় আৰু এই চেনেলটোত অকল চেলেঞ্জ ভিডিঅ' দিম বুলি ভাবিছিলোঁ কিন্তু এতিয়া যিহেতু আমাৰ আগৰ যিটো মেইন চেনেল সেই চেনেলটোত ভিডিঅ' দিব পৰা নাই কেইদিনমানৰ কাৰণে লাহে লাহে সেইটোতো আকৌ ভিডিঅ' পাব এইটোত চেলেঞ্জ ভিডিঅ' আনিম আপোনালোকে ম'ম' চেলেঞ্জ বিচাৰি আছে বহুতে তো ম'ম' চেলেঞ্জ লৈ আহিম বাৰু এতিয়া যাব ওলাইছোঁ ঘৰলৈ যিহেতু পখিলাহঁত থকা প্ৰায় কেইবাটা দিনো পাৰ হৈ গ'ল আৰু এতিয়া ঘৰত মানে নিজৰ ঘৰত পথাৰৰ ছিজন আহি পৰিছে যিহেতু গম পায়ে মই খেতি পথাৰৰ লগত লাগি থাকোঁ মোৰ ভিডিঅ' চোৱাসকলে গম পায় এতিয়া জাতিলাও খেতি গুটি পচাব সময় হৈ গ'ল আৰু সেয়েহে ঘৰলৈ যাওঁগৈ আৰু পখিলাহঁত থকা প্ৰায় কেইবাদিনো হৈ গ'ল আৰু পখিলাৰ ভনীয়েকো যিহেতু বিয়া পাতি গ'লগৈ আৰু এতিয়া পখিলাও এতিয়া নিজৰ ঘৰলৈ যাবগৈ এহেঁতৰ ঘৰত মানে মানুহ দুটাহে ওলাই পৰিব পখিলাৰ মাক পখিলাৰ দেউতাক আৰু ভায়েক এটা আছে তিনিটা হেঁতি পখিলাৰ মাকে এতিয়া বহুত মানে ইম'শ্যন হৈ গৈছে মানে যিহেতু ঘৰৰ পৰা দুজনীকা ছোৱালী আছিলে ঘৰখনৰ পৰা নাইকিয়া হৈ গ'লে কেনেকুৱা লাগে আৰু সেয়েহে মানে মাকেহে সেই ফিলটো কৰিব পাৰিছে এতিয়া বাকী যিয়ে নহওক আমি ওলাই থাকিম এইফালে বাইকখন উলিয়াই লোৱা হ'ল আৰু পখিলা ভিতৰৰ চাইডে ওলাই আছে ইয়াতে কিবাকিনি বান্ধি দিছে আৰু বস্তু বান্ধি দিলে মানে মোৰ বাইকখনত মানে নিবৰ কাৰণে দিগদাৰ হয় যিহেতু নিবলৈ দেখিছে জেগাই নাই লগাবৰ কাৰণে এতিয়া ইয়াতে লগাই থওঁ বাৰু পিছত কিবা এটা যোগাৰ কৰিব লাগিব আৰু এইফালে আমাৰ দেহামনু আছে দেহামনু ঘৰ যোৱাগৈ থাকা আজি আমি যাওঁ তুমি থাকা থাকিবা হা নাথাকা এই আৰু এইফালে আমাৰ দেহামনু ভাগৰ ভাতৰ পোৱালিটো আছে একদম কিমান মৰম লগাকৈ বহি আছে ইয়াৰ নামটো কি আছিলে ইয়াৰ নামটো কি আছিলে অ' মইনা মইনা তোমাক মই ভিডিঅ'ত উঠাই দিছোঁ দেই মইনাও গম পাইছে যাবগৈ বুলি গম পাইছে ই তুমি লৈ যাবা নেকি কি কৰি আছে আপুনি এইফালে পখিলা বেয়া লাগিবলৈনো কিনো আছে ঘৰলৈহে যাবা বেছি দূৰ নহয় কাণফুলিযোৰ পিন্ধি লোৱা আকৌ ব'লা কিনি দিম ব'লা পিছে এইফালে ধুনীয়াকৈ বান্ধি লৈছোঁ বস্তুকেইটা আৰু এতিয়া গৈ থাকিব লাগে পখিলা যোৱানে যাবা আৰু এইফালে মা আছে মা এতিয়া দুজনীকে ছোৱালী বেলেগ এঘৰলৈ পঠিয়াই দিলে এতিয়া মনটো কেনেকুৱা লাগিছে বহুত বেয়া লাগিছে এতিয়া ঘৰত থাকিব আৰু অকলে অকলে এই তুমি বক চুমা এটা দি দিয়া ভালকৈ দিয়া আৰু এটা দিয়া বাই বাই কৈ দিয়া ই লাজ লাগি গৈছেগৈ বুঢ়ী বাই 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 কৈ দিয়া মই তোমাক কৈছো বুঢ়িব কোনজনী অকণ কান্দক না কান্দকচোন আকৌ আহিবা দেই কেলে বেয়া পাওঁ পাইপ কোনে আনি দিব আকৌ তেতিয়াহ'লে পইচা এটা দিম নহয় মই পাপাক দিলোঁ পইচাকেইটা আছে এইকেইটা এইয়া তেল ভৰাব লাগিব দেই বাইকত তেল ভৰাম দেই দেহা 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 বাইকত তেল ভৰাবা নাই নভৰা অ' তোমাৰ চুঙাটো কি কৰিলা আচ্ছা ব'লা যাওঁ উপায় নাই আৰু পখিলা এইটো পইচা আকৌ মোক দি দিলে পখিলাও যায়গৈ ভনীয়েকো গ'লগৈ এতিয়া মা অকলশৰীয়া যেনেবাকৈ আমি যেনেবাকৈ সদায় সদায় আহি থকা মানুহ পখিলা ভনীয়েক খালি নাহে কেলৈ নাহে কেলৈ আহিব নোৱাৰে আহিব কমকৈ আহিব সিহঁতৰ মানে অকণমান ষ্ট্ৰিক এতিয়া আমাৰ ঘৰখন মোৰ মতে চলে নাই কি হ'ব দিয়া ব'লা চলো অঁ নুচুবি লাষ্ট এয়া পখিলাহঁতৰ ঘৰৰ পৰা যাব ওলাইছোঁ এই মুমেণ্টকণ মানে বেলেগ ধৰণৰ মানে সিহঁতৰ যিহেতু
পখিলা যায়গৈ ন তোমাৰহে বেলেগ ধৰণৰ হা তোমাৰহে বেলেগ ধৰণৰ মই আহিয়ে থাকোঁ দেখোন হ'লেও মা নেকান্দিব দেই আহিব জীয়েক আকৌ আহিব আপোনাক জীয়েকক লাগে নে নাতিনীয়েকক লাগে এটা এটাকে লাগে এটাইকেইটাকে লাগে যাওঁ বাই 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 ঐ খুৰীক যাংগৈ বুলি ক'লা নাই ক'লে শুই এটা লহি আছোঁ গৈ থাকোঁগৈ আৰু এতিয়া ওলাই এইকণৰ পৰা ৰাস্তাটো অকণমান বেয়া মানে ৰাস্তা মানে একদমেই বেয়া দেখিব পাইছে এইকণ বালি দি থৈছে এইফালে ৰাস্তাটো এইকণৰ পৰা সৌখিলৈকে অলপমান ভাল কৰিলে তাৰপিছত গোটেই পাথৰ মানে সেইকাৰণে কেমেৰাটো এইখিনিতে অফ কৰি দিছোঁ একেবাৰে পখিলাহাটৰ তিনিআলিত ওলাই গৈ পানি ধুনীয়াকৈ ভিডিঅ'টো অন কৰিম আকৌ তো ব'লক গৈ থাকোঁ আমি আহি পালোহি তিনিআলি ৰঙামাটি তিনিআলি আৰু ইয়াতে হোটেলত বস্তু ল'বলগীয়া হৈছে অলপমান মিঠাই চিঠাই লৈছে পখিলা ভুজিয়া পেকেট লৈছে এইফালে পখিলাৰ জেঠাইকো আহিছে বুলি কোৱা হৈছে আৰু এইফালে মিঠাই লোৱা হ'ল পইচাটো মাৰি দিয়াচোন 110 টকা মাৰি দিয়া ঐ স্কেনাৰখন দি দিয়াচোন দিয়া কিমান 110 টকা ন 110 টকা দিয়া পইচা মাৰিলে হা আৰু এইফালে সন্ধিয়াও হৈ আহিছে এইফালে বজাৰ বহিছে আৰু এইটোৱে হৈছে আমাৰ ৰঙামাটি তিনিআলি আৰু এতিয়া আমি ইয়াৰ পৰা ওলাব লাগিব আমাৰ ঘৰ এইফালে যাব লাগিব তো ঘৰত গৈ পানি ধুনীয়াকৈ কেমেৰা অন কৰিম পখিলা ওলাই থাকোঁনে বোলে আমাৰ ছাৰ আহিছে অঁ উলিয়াইছোঁ নহয় ফাইনেলি ঘৰ আহি পাই গ'লহি আৰু কাপোৰ কানি খুলি পানি এতিয়া চাহ খাই আছোঁ অলমষ্ট মানে আমাৰ খাই বৈ মানে খতমেই হ'ল তাৰপিছত কেমেৰাটো অন কৰিছোঁ হা আৰু এইফালে বা বাইদেউ ভালে আছা হা অঁ তুমি বডি বিল্ডাৰ হয় বাবা ই মোক আহি পানিয়ে মানে মই পাইছোঁ সি কৈছে বোলে RPM এটা ফুটাই দিওঁ নেকি বোলে এনেকৈ বুলি কৈছে আজিকালি ল'ৰা সৰু হৈ আছে ইয়াৰ কেইবছৰ হৈছে 4 বছৰ হৈছে RPM ফুটাই বোলে সি RPM মানে কি সেইটোও জানে আগতে মই গমেই পোৱা নাছিলোঁ মই ডাঙৰ হোৱালৈকে গম নাপাওঁ RPM মানে কি মই সঁচাকৈ গম নাপাওঁ কি হয় তাৰমানে RPM মানে যেতিয়া যে এক্সেলাৰ পকাতে তেতিয়াহে যাবলৈ দিব বাপেকক বেলেগ দিন নমস্কাৰ গুড মৰ্ণিং ৰাতিপুৱাই শুই উঠি পানি ইমান এটা ভাল খবৰ পাইছোঁ আপোনালোকক কথাই বুজাব নোৱাৰোঁ মানে আপোনালোকেই কৰি দিছে মানে মোৰ যিটো নতুন চেনেল এই চেনেলটোত আপোনালোকে 5000 ছাবস্ক্ৰাইবাৰ অতিক্ৰম কৰি দিলে লগতে 4000 ৱাচ টাইম সম্পূৰ্ণ কৰি দিলে এতিয়া চেনেলটো মনিটাইজ কৰিবৰ কাৰণে এপ্লাই কৰিবলৈ ধুনীয়াকৈ পাৰিম আৰু সেইকাৰণে আপোনালোকৰ আগত বহুত ধন্যবাদ জনাইছোঁ যাতে আপোনালোকে মোক আগলৈও এনেদৰে মৰম কৰি যাওক আৰু এটা কথা মোক অকল মৰম দিলে নহ'ব আপোনালোককো মই দিব লাগিব আপোনালোকৰ কাৰণে ভাল ভিডিঅ' বনাম তাৰ লগতে যিসকলে ইউটিউব চেনেল চলাই আছে সেইসকলক কৈছোঁ যদি আপোনালোকে যদি ইউটিউবৰ বিষয়ে জানিব বিচাৰে বা শিকিব বিচাৰে তেন্তে হ'লে আপোনালোকে মোক ইনষ্টাগ্ৰামত ফ'ল' কৰি ল'ব মোৰ ইনষ্টাগ্ৰাম পেজটো আছে আকাশ ভাই 0.2 এনেকৈ বুলি আছে তো আপোনালোকে চাৰ্চ কৰিবগৈ গৈ পানি ধুনীয়াকৈ মোক মেছেজ কৰিব মই ধুনীয়াকৈ আপোনালোকক অকণমান হ'লেও সময় উলিয়াই অকণমান হ'লেও বুজাই দিব পাৰিম বাকী যি কি নহওক সেইখিনি ক'লোঁ আৰু আপোনালোকে যদি জানিব বিচাৰে তেন্তে হ'লে মোক ইনষ্টাগ্ৰামত ফ'ল'টো কৰি ল'ব তেতিয়াহে মেছেজটো কৰিব পাৰিব মেছেজটো কৰি পানি মোক ক'লেই হৈছে বাকী যি কি নহওক ঘৰ আহি পালোহি ঘৰখনৰ একেবাৰে পৰিৱেশ ঠিক কৰিব লাগিব গোটেই হাবি জংঘল হৈ আছে দেখিবই পাইছে যিহেতু এতিয়া বাৰিষা ছিজন ন বাৰিষা ছিজনত আমাৰ ইয়াত গোটেই জংঘল হৈ যায় বাকী এইফালে চাওক না শিমলু গছকেইজোপা ঘৰৰ কাষতে নিজে উঠিছিলে আৰু ৰোৱা গছ নহয় আমাৰ ইয়াত যিহেতু চাপৰি জেগা নিজে উঠি যায় মানে নিজে উঠে এইফালে দেখিব পাইছে গছজোপা বেকা হৈ পানি এই ঘৰটোলৈ গৈ আছে হাউলি পানী এইজোপাৰো অলপমান ঠিকান্ত লগাব লাগিব বেলেগ এজোপা লগাম এইজোপা কাটি দিব লাগিব নহ'লে ৰাতি শুই থকা অৱস্থাত বতাহ ধুমুহা যদি আহে কেনেবাকৈ ঘৰতে পৰিব বাকী যি কি নহওক জাতিলাও খেতিখনো আগবাঢ়িব লাগে যিহেতু এই বছৰ অকণমান সোনকালে কৰিম বুলি ভাবিছোঁ যোৱা বছৰ প্ৰায় 7 টকা 8 টকা পাইকাৰীকৈ দিছিলোঁ কিন্তু এই বছৰ অলপমান সোনকালে উলিয়াম যাতে মানে 35 টকা পাইকাৰী দিব পাৰোঁ এইফালে দেখিব পাইছে আমাৰ হেন্দালিখন যোৱা বছৰ যেনেকৈ আছিলে তেনেকেই আছে এয়া দেখিছে এইখনৰ কাৰণে এতিয়া জাতিলাও গুটি পচাব লাগিব জাতিলাও গুটি আনিব যাব লাগিব এই বছৰ অকণমান সোনকালে কৰিম বুলি ভাবিছোঁ বাকী যি কি নহওক জাতিলাওৰ বিষয়ে ইমান এটা নাজানো যদিও অলপমান কৰি পানি যোৱা বছৰ এটা এক্সপিৰিয়েঞ্চ হৈ গৈছে ন তো সেই বস্তুটোকে অকণমান এপ্লাই কৰি পানি সেইবাৰ সোনকালে কৰিম বুলি ভাবিছোঁ বাকী যি কি নহওক বহুতে ভাবিছে যে আকাশ ঘৰলৈ আহিলে আহি পানি আমাক ফুলশালীজনী ঘৰটো দেখাব লাগে বহুতে কৈ আছিলে মানে
কমেণ্ট বক্সত দেখিছোঁ যে ফুলখালিজনী হোম টুৰ বিচাৰিছিলে। ফুলখালিজনী ঘৰ আমাৰ ঘৰৰ পৰা নিচেই কাষতে আছে। আপোনালোকক জনাম বাৰু ক'ত আছে কি কথা। বেছি দূৰ নহয়, এইফালে যাব লাগিব অলপমান মানে ওচৰতে। তো আপোনালোকক যদি লাগে তেন্তে হ'লেহে মই ভিডিঅ' বনাম ফুলখালিজনীৰ ওপৰত, আৰু নহ'লে নবনাওঁ আৰু। তো এইফালে পখিলা আছে। পখিলা ঘৰলৈ অহাৰ লগে লগে কাম এটাই, কি কাম? ঘৰটো চাফা কৰি লৈছোঁ, তাৰপৰা কাপোৰ চিলাম। কাপোৰ চিলাবা। আৰু কথা এটা গম পোৱা নাই, আমাৰ নতুন চেনেলটোত ছাবস্ক্ৰাইবাৰ কিমান হ'ল? 5,000 পাৰ হ'ল। কেনেকুৱা লাগিছে? ভাল লাগিছে। মনিটাইজ কৰিব সময় হৈ গ'ল। হা? আৰু চেলেঞ্জ ভিডিঅ'টো দিম বুলি কৈছিলা নহয়? চেলেঞ্জ ভিডিঅ' লাগে বুলি বহুতে কৈ আছিলে যে ম'ম' চেলেঞ্জ লাগে ন? তো আমি ম'ম' চেলেঞ্জ লৈ আহিম। আমি এতিয়া ঘৰলৈ গুচি আহিলোঁ। আমি এতিয়া ঘৰলৈ আহিলোঁ। আৰু ফুলখালিজনী ঘৰ ক'ত বহুতে সুধি আছিলে হোম টুৰ লাগে। আপোনালোকে যদি এইটো ভিডিঅ'ত কমেণ্ট কৰে লাগে বুলি, তেতিয়াহে মানে তেহেঁতৰ ঘৰ গৈ পানি দেখামগৈ, নহ'লে বা নবনাওঁ মানে। এইফালে ভাত বনাই মুখ আগত দিবলৈও লৈ আহিছে। কোৱা কিহে বনালা? মাছে, বিলাহী, আলুৱে, আকৌ দালি আলুৱে। পাৰিছা বুলি সেই গৰমত। আৰু আমাৰ ঘৰটো চাপৰ ন, সেইকাৰণে মানে ভিতৰত ভাত বনাবৰ কাৰণে মাইকী মানুহৰ কাৰণে বহুত প্ৰব্লেম হৈ যায়। এইফালে দেখিব পাইছে কিমান এলান্ধ হৈ গৈছে। চফা কৰিব লাগিব, যিহেতু আমাৰ এইখিনি জুই ধুই থকা হয় ন, জুই যিটো ধোঁৱা বাহিৰলৈ ওলাব নোৱাৰি, মানে গোটেই এলান্ধ হৈ আছে। সেইটো আপোনালোকে মানে অকণমান আওকাণ কৰিব, যিহেতু সদায় সদায় চফা কৰি দিব নোৱাৰি ন। সদায় চফা কৰিলেও মানে এই গৰমখনত মানে এই ধোঁৱাটো হৈ গোটেই পৰা এলান্ধ হৈ যায়। বাকী যি কি নহওক, মই ভাবিছোঁ আমাৰ এই ঘৰটো অকণমান মানে সৰু হৈছে। মানে সৰু হোৱাৰ কাৰণে দেউতাক কৈছোঁ, দেউতাই যিহেতু পকা মিস্ত্ৰী কৰে, এই যে ভীমটোৰ পৰা এনেকৈ কৰি পানি অলপমান দীঘল কৰি পানি এই ইটাখিনি এৰুৱাই ভীমটো বহলাই দিয়াৰ লগে লগে ৰুমটো ডাঙৰ হৈ যাব। আৰু ডাঙৰ হোৱাৰ পিছত প্লাষ্টাৰ কৰিব লাগিব। এইবাৰ যদি ইউটিউবৰ পৰা পইচা কেইটামান পাওঁ, সেই পইচাৰে এই ঘৰটোৰ লগতে লগাই দিম বুলি ভাবিছোঁ। কিমান পাওঁ নাজানো, কিন্তু যিকেইটকা পাওঁ সেইকেইটকা সেই ঘৰটোতে লগাম। মানে এই আমাৰ বাহঁত আহিলেও অকণমান থাকিবলৈ অসুবিধা হৈ যায়, সিহঁতক এটা এক্সট্ৰা ৰুম দিবলৈ চেষ্টা কৰিম। মানে পইচা অলপমান ইউটিউবৰ পৰা আহকচোন বাৰু, কি হয় দেখা যাওক। এইফালে আমাৰ ৰাতিপুৱা ভাত দেখিব পাইছে, এয়া মাছৰ আলু আৰু এইফালে আছে দালি। মজা লাগিছে। যাব লাগিব এতিয়া বাঘ ঘৰত থ'বৰ কাৰণে। ঘৰলৈ কিমান সময়ত যাবি? যাবা ঠাণ্ডা পৰক। বাকী এইফালে পখিলাই ভাত খাইছে। পখিলা ভাত খাইছে, দেখাবি ন? মাম খাইছা? আৰু আমাৰ এইফালে জেঠাই আহিলে, পপি আহিলে। চাওঁ অকণমান ছোৱালীজনী এইজনী চাব আহিছে পখিলাক। জেঠাই, জেঠাই অকণ চাওঁ এইজনী। এতিয়া যায় ক'লৈ যাব? সৌচালি ঘৰলৈ। মানে আমাৰ ফুলখালিজনী ঘৰলৈ যাম বুলি কৈছে। মই বাৰু ফুলখালিজনী ঘৰটো আজি নেদেখাওঁ, বেলেগ এদিনা দেখাম বাৰু গৈ পানি। এইজনী জীয়েক, ধুনীয়া ছোৱালীজনী। বাই বাই, যাবা টাটা। জেঠুহঁতক যাবলৈ দিছোঁ। ফুলখালি ঘৰটো ফুলখালিজনী ঘৰলৈ আজি নাযাওঁ, বেলেগ এদিনা গৈ পানি আপোনালোকক দেখাম। এইফালে জেঠাইহঁতক যাবলৈ দিলোঁ। আৰু মই যিখিনি জেগাত আছোঁ, এইখিনিত বহুত ঠাণ্ডা পৰি থাকে। গৰম দিনত মানে এইখিনিত থাকিলে কিবা এটা মানে ঠাণ্ডা অনুভৱ পায়। মানে দেখিবই পাইছে এইফালে কিমান ঠাণ্ডা। আৰু এইখিনিত মানে একেবাৰে হাই হুলস্থুল নাই। এইখিনিত বাঁহনি তল আছে, এইফালে গছ আৰু ওচৰতে আছে তেতেলী গছ। আৰু এই তেতেলীজোপাত যেতিয়া তেতেলী লাগে ন, এইকণ জেগাত একদম নিমখ জলকীয়া লৈ পানি ধুনীয়াকৈ তেতেলী সোৱাদ ল'ব পাৰি। আৰু এতিয়া লগা নাই, এতিয়া ফুল ফুলিছে আৰু লাহে লাহে তেতেলী লাগিব। আৰু বাকী যিয়ে নহওক, এই জেগাখনত আহিলে মানে মোৰ এনেকুৱা এটা শান্তি ফিল হয় ন, যিটো মানে ধৰি লওক গৰমত যিমান গৰম দিলেও মানে এইখিনিত আহি পানি যেতিয়া ৰখিব, তেতিয়া মানে একদম নিজকে ফ্ৰেছ অনুভৱ এটা হয়। এইফালে চাওক কি আমেজিং। ময়ো আহি গা পা ধুই ল'লোঁ। আৰু জেঠাইহঁতো আহিলে আমাৰ ফুলখালি ঘৰৰ পৰা। কেনেকুৱা পালে? ভালে লাগিলে। বাকী চাহ তাহ খালে? এতিয়া আহিছে, এতিয়া যাব ওলাইছে। মানে গাঁৱতো এঘৰ ৰিলেটিভৰ মানুহ আছে জেঠাইহঁতৰ, তাতে থাকিব বোলে আজি। আমাৰ ঘৰ ৰখাইছিলোঁ, কিন্তু নাথাকে। ছোৱালীজনীকো ৰখাইছিলোঁ, নাথাকে। হয় নাই? হা ঐ যাবাগৈ আৰু ঠিক আছে। বাই বাই। কি হ'লে? আকৌ আহিবা ক'লা? চিপছ নীলাটো আনিব গৈছে। আমাৰ বাইদেউক থৈ আহিমগৈ বুলি ভাবিছিলোঁ আজি। জাজ দিব থৈ আহোঁ। তাই চিন্তা কৰিছে ৰাতিপুৱা গ'লে ভাল হ'ব নে এতিয়ানে গ'লে ভাল হ'ব। তাই এতিয়া সিদ্ধান্তটো কৰি উলিয়াব পৰা নাই। বাকী যিয়ে নহওক, ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, ইয়াতে সমাপ্ত কৰিছোঁ। আৰু আপোনালোকে কেনেকুৱা ধৰণৰ ভিডিঅ' বিচাৰে, নে
ম'ম' চেলেঞ্জ ভিডিঅ' বিচাৰে নে ফুলখালি হোমটো লাগে না ফুলখালি ঘৰ দেখাব লাগে ক'ব আৰু আপোনালোকে যদি ম'ম' চেলেঞ্জ বিচাৰে তেনেহ'লে ম'ম' চেলেঞ্জ দি দিম যদি আপোনালোকক ফুলখালি ঘৰ দেখাব লাগে দেখাম আৰু ফুলখালি ক'ত থাকে কি কথা আমাৰ ঘৰৰ পৰা কিমান দূৰ সকলোখিনি দেখাম ন আজিলৈ বাই বাই